আৰু এটা সৰুকৈ ভিডিঅ' লৈ আছোঁ, চাব লাইটিংখিনি কেনেকুৱা, বহুত ভাল লগা হয়, সেইকাৰণে লৈ আছোঁ আমি। চাওক কেনেকুৱা বঢ়িয়া লাগিছে। আমি ৰাতিপুৱাত আৰু ভালকৈ আপোনালোকক দেখুৱাম কেনেকুৱা। বা বহুত মজা হ'ব দেই অহাকালি, বহুত হেভি চাব আপোনালোকে আমাৰ ভিডিঅ'খিনি। আমি কেনেকৈ ভিডিঅ' বনাওঁ সেই বিষয়েও কেতিয়াবা ক'ম আপোনালোকক। হেল্ল' বন্ধুসকল, চাওক আমাৰ গাঁৱৰ তোৰণখন কেনেকৈ সজাইছে আমাৰ গাঁৱৰ ল'ৰাসকলে। চাওক কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। অহাকালি ঈদ, আপোনালোকলৈ ঈদৰ শুভেচ্ছা থাকিল। আমাৰ এইজন হ'ল আমাৰ মৌলানা, সি অহাকালি আমাৰ নামাজটো পঢ়াব। চাওক সি এতিয়া থিয় হৈ আছে তোৰণৰ তলত। আমি এইটো আমাৰ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, সেইখিনি আমি অলপ সাঁচি ৰাখিলোঁ কেমেৰাত। চাওক কিমান ধুনীয়াকৈ সজাই তুলিছে। চাওক ৱেলকাম, ইয়াত ৱেলকাম লিখা আছে। চাওক আপোনালোকলৈ ৱেলকাম থাকিল, স্বাগতম। আপোনালোকে আহিব আমাৰ ঈদখন কেনে হয় চাবলৈ। চাওক কিমান ধুনীয়াকৈ সজাইছে ল'ৰাসকলে, চাব আপোনালোকে। আৰু এই ঈদৰ জৰিয়তে যাতে আমাৰ অসমত শান্তিময় পৰিৱেশৰ এটা সৃষ্টি হয়, ভাতৃত্ববোধৰ সৃষ্টি হয়। চাব আপোনালোকে সকলোৱে দোৱা কৰিব, আমাৰ ঈদখন জানি সুকলমে উদযাপন কৰিব পাৰোঁ। কোনো ধৰণৰ যাতে বাধা বিঘিনি নাহে, কোনো ধৰণৰ যাতে কণ্ট্ৰভাৰ্চি নহয়। চাব আমাৰ ঈদখন যাতে সুকলমে পাৰ হৈ যায়। চাওক আমাৰ কিমান ধুনীয়াকৈ সজাইছে ল'ৰাসকলে। চাওক ওপৰত লিখা আছে ঈদ মুবাৰক বুলি। চাব আপোনালোকে। চাওক এইখিনি কৈ আমি আমাৰ ভিডিঅ'খন সামৰণি মাৰিলোঁ, আৰু পিছলৈ আৰু ভাল ভিডিঅ' চাবলৈ পাব। চাওক এতিয়া চেলফি ল'ম আমি। এতিয়া ৰাতি কৰি মোৰ মুখখন দেখুৱাব পৰা নাই ভালকৈ, কিন্তু ভাল লাগিছে দেখিও, যিখিনি দেখুওৱা যায়। আৰু বহুত ধুনীয়াকৈ সজাইছে, লোভটো সামৰিব নোৱাৰিলোঁ। এতিয়া চেলফি লৈ আছোঁ, ফ্ৰণ্ট চাইডৰ ভিডিঅ' এতিয়া লৈ আছোঁ। আপোনালোকে চাব, ভাল লগা দৃশ্য হয়। কিমান আটক ধুনীয়া জগাখন, আপোনালোকে চাব। ভাল লগা মুহূৰ্ত এইটো আমাৰ বহুদিন ৰোজা ৰখাৰ পিছত ভাল লগা মুহূৰ্ত এইখিনি। আমি বহুত সুখী অনুভৱ কৰিছোঁ। এতিয়া আমি ভাগ্যৱান, আমি যে আমাৰ ঈদটো সুকলমে পালন কৰিব পাৰিছোঁ। হেল্ল' বন্ধুসকল, চাওক কেনেকৈ তোৰণখন সজাইছে। হেডখন চাওক কিমান ধুনীয়াকৈ আছে, ওপৰত লিখা আছে ঈদ মুবাৰক বুলি। চাব আপোনালোকে কিমান কষ্ট কৰি ল'ৰাসকলে বনাইছে। চাওক কিমান ভাল লগা দৃশ্য হয়। এতিয়া বছৰত এবাৰ আহে আমাৰ ঈদ। এইটো হ'ল আমাৰ ঈদ উল ফিতৰ হয় মৌলানা চাহাব না? ঈদ উল ফিতৰৰ কাৰণে গেটখন সজোৱা হৈছে। একমাহ ৰোজা ৰখাৰ পিছত আমাৰ আনন্দ কৰাৰ দিনটো অহাকালি ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ নামাজ আৰম্ভ হ'ব। আৰু চাওক কিমান ধুনীয়াকৈ ল'ৰাসকলে এমাহ ৰোজা ৰখাৰ পিছত ধুনীয়াকৈ সজাই পৰাই তুলিছে। আমাৰ গোটেই গাঁওখন এনেকৈ সজাই পৰাই তোলা হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ঈদখন সুকলমে পাৰ কৰিব পাৰোঁ আমি।